Hi friends, welcome to my new channel Raju's Vlog. আজি আপোনালোকক এটা নতুন এটা টিপছৰ মাজত শেয়াৰ কৰিব ওলাইছো। টিপছটো হ'ল যে আপোনাৰ মোবাইলৰ যেটো ফোন কেমেৰা আছে, আগফালৰ কেমেৰাটো এইটো দি এটা ভাল এটা সেটিং কথা কৈ আছো। সেটিংটো হ'ল যে আপোনালোকে সেলফিৰ কেমেৰাটো দি কি কৰে, সেলফি উঠে বা এটা ভিডিঅ' বনায়, এইটোহে কাম। কিন্তু এইটো নহয়। মই আপোনালোকক এটা আজি এনেকুৱা এটা টিপছ দিম যেটো টিপছত আপোনালোকে ইউজ কৰি কিনে কেতিয়াবা মোবাইলটো হেৰাই গ'লে বা কোনে লৈ গ'ল বা কোনোবাই লকটো খুলিব চেষ্টা কৰিলে কিন্তু কেতিয়াও এইটো লকটো খুলিব নোৱাৰিব আৰু মানুহটোৰ ছবিটো আপোনালোকে দেখি পাব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছিলোঁ, যদি চেনেলত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। চলো এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক এতিয়া ভিডিঅ'টো হ'ল যে প্ৰথমতে আপোনাৰ নেটটো খুলি লওক। নেটটো খোলাৰ পিছত এতিয়া যাওক প্লে ষ্টৰত যাই কিনে মাৰি দিয়ক থট আই বুলি। ইয়াতে দেখিছে ইয়াৰ লগটো আহিছে। এতিয়া ইয়াতে ইনষ্টল বুলি এটা আছে, ইনষ্টলটো কৰি লওক। অকমান ৰ'ব, ইনষ্টলটো এতিয়া হ'ব 6 MB মাত্ৰ, বেছি নহয়। এতিয়া ওপেন হ'ব। চাওক এতিয়া ওপেন কৰি লম মই এতিয়া থট আই বুলি। এইটো যে নেক্সট বটনটো দি দিছে, ইয়াতে টিপি যাওক। এলাও কৰিব দিব, পারমিশন মাংব, ইয়াতে পারমিশনটো দিব লাগব। ইয়াতে তাৰপিছত আৰু এবাৰ যাওক, যাই কিনে ৰাইট চিনটোক মাৰি দিয়ক। ইনফো বুলি এটা দেখিছে, ইয়াতে ওকেটো টিপি দিয়ক। টিপি দিয়াৰ পিছত ইয়াতে দিব যে কানেক্ট দিছ ডিভাইচ ইনপুট এপ, ইয়াতে টিপি দিয়ক। চাওক কেই সেকেন্ডমান সময় ল'ব ইয়াতে, আৰু এবাৰ নেক্সট কৰি দিয়ক। নেক্সট কৰি দিয়াৰ পিছত আৰু এবাৰ নেক্সট কৰি দিয়ক। নেক্সটখিনি কৰি দিয়াৰ পিছত ইয়াতে চাওক এক্টিভ বুলি, তাতে ইয়াতে এক্টিভ কৰি দিয়ক। এক্টিভ কৰি দিয়াৰ পিছত ইয়াতে চাওক এতিয়া কি আহিছে, এপটো ডিসপ্লে ওভাৰ দ্য এপছ, এইটো সেটিংটো অন কৰি লওক। অন কৰি লোৱাৰ পিছত বেক কৰি দিয়ক। এতিয়া চাওক এতিয়া হৈছে মেইন কামটো কি হৈছে ইয়াতে, মানে এইটো চাওক ইয়াতে নাম্বাৰ 1 নম্বৰত যেতে কৰিব দিছে তাতে ৰাখক। তাৰপিছত এতিয়া পারমিশন যেটো ওপৰৰ এই যে মোৰ ইয়াতে বেগুনি কালাৰৰ ইয়াৰ এলাও কৰি দিয়া আছে, আপোনালোকে এইটো এলাও কৰি দি ৰাখিব। মেইন কথাটো হ'ল যে এতিয়া মোবাইলটো যদি কোনোবাই যদি খুলিব চেষ্টা কৰে এইটো কেতিয়াও নখলে, আৰু তাৰ লগতে ফটোখনো আপোনালোকে দেখি পাব কেইটা বজাত খুলিল, কোনে খুলিব চেষ্টা কৰিলে আৰু কেতিয়া খুলিলে, সবখিনি এতিয়া দেখিব পাব। চাওক মোৰ মোবাইলটো এতিয়া অফ কৰি লৈছোঁ। অফ কৰি লৈ কেনে চাওক মই উল্টা পেটাৰ্ণ মাৰিম, খুলে না নাই আপোনালোকে দেখি লওক। চাওক এতিয়া মানে মই পেটাৰ্ণটো মাৰিলোঁ, মাৰাৰ পিছতে ইয়াতে টাইম ডেট সব ইয়াতে দেখা পাব। এই চাওক ফটো লক বুলি ইয়াতে দেখুৱা আছে, ফটো লগটো ইয়াতে টিপি দিয়ক। টিপি দিয়াৰ পিছত দেখিব পাইছে যিমান বাৰ মই মাৰিছিলোঁ লগটো উল্টা পুল্টা যিমান বাৰ মাৰি আছিলোঁ, চাওক এইবিলাক মোৰ ফটো হৈ আছে। মানে এই কামটো যোনে কৰক না কিয় আপোনাৰ মোবাইলত, আপোনালোকে ইয়াতে এই টাইমটো চাব পাৰিব। টাইমটো চাওক মই এতিয়া মাৰি দিছিলোঁ, টাইমটো কিমান টাইম হৈছে, কিমানটা বজাত খুলিব চেষ্টা কৰিলে আৰু কোনে খুলিব চেষ্টা কৰিলে, এইটো গোটেইখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাব। চাওক মই কিমান বাৰ খুলিব চেষ্টা কৰিছিলোঁ, গোটেই ফটোকেইটা ইয়াতে আহি গৈছে। এতিয়া আপোনালোকৰ মোবাইলটোত যদি কোনোবাই যদি
ইয়াৰ এই ব্লগটো যদি খুলিব বিচাৰে কেতিয়াও খুলিব নোৱাৰে আৰু কোনে খুলিব তাৰ ফটোখন ইয়াতে আপোনালোকে ভালদৰে দেখিব পাব। তো এইখিনি আজি মোৰ ভিডিঅ' কৰিব লগা আছিল। যদি ভিডিঅ'টো চাই কিনে ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই।